এই যোৱাকালি তাৰমানে এনে ইনফৰমেশ্যন এটা পালোঁ যে মানে এই আমাৰ থানা এলেকাৰ লগৰে তাৰমানে বিহাগাঁও বুলি কয়, এনে চকীঘাট বুলি কয়, তাত হেৰি কি কয় এই গটাইমাৰী বুলি কয়, গটাইমাৰী আইনুল হক নামৰ ভাং ব্যৱসায়ী এইটো তাৰমানে ভাং কঢ়িয়াই নি আছে। এনেকৈ সংবাদ পোৱাৰ লগে লগে আমি থানা ষ্টাফ আমাৰ লগত আমি গোটেইখিনি ওমেন ইনক্লুডিং ওমেন লৈ পেলাই আমি লগে লগে মানে আগুৱাই গ'লোঁ। আগুৱাই গৈ নতুনকৈ নিৰ্মাণ হৈ থকা ফ'ৰলেনৰ যিটো হেৰি আছে, ফ'ৰলেন আছে, তাতে গৈ পেলাই আমি এম্বুছ কৰি থাকিলোঁ আৰু তেওঁ সিফালৰ পৰা মটৰচাইকেল লৈ আহি আছে। তাৰপিছত আমি খেদি গৈ পেলাই তেওঁক ধৰিলোঁ। খেদি গৈ ধৰোঁতে আইনুল হকৰ লগত আমি মটৰচাইকেলৰ সৈতে AS12N 2159 মটৰচাইকেলৰ লগতে তেওঁ 3 কেজি ভাং লৈ পেলাই গৈ আছে। সেইটো আমি ধৰিলোঁ। ধৰাৰ পিছত তেওঁৰ ভাংখিনিৰ লগে লগে আমি NDPS আইনমতে হেৰি কৰিলোঁ, তাক চিজ কৰি পেলাই তেওঁক আকৌ আমি থানালৈকে লৈ আহিলোঁ। থানালৈকে লৈ আহি সোধপোছ কৰিলোঁ আৰু তেওঁৰ লগত আৰু ভাং আছে বুলি আমি এনে আমাৰ জ্ঞাত আছিল। সেইকাৰণে তেওঁ সোধপোছ কৰোঁতে তেওঁ ক'লে যে বোলে আৰু ভাং আছে মোৰ বুলি। আকৌ তেওঁক লৈ পেলাই আমি পুনৰ তেওঁ শহুৰ ঘৰত গ'লোঁ। তেওঁৰ শহুৰ ঘৰত ভাংখিনি লুকুৱাই ৰাখিছিল। তাৰ পৰা আমি টোটেল 11 কেজি 400 গ্ৰাম, টোটেল 14 কেজি 400 গ্ৰাম ভাং ৰিকভাৰ কৰিছোঁ। আৰু তেওঁৰ যিখন মটৰচাইকেল আছে সেইখন আমি জব্দ কৰিছোঁ, আৰু তেওঁৰ নামত থকা ট্ৰেক্টৰ এখন আমি জব্দ কৰিছোঁ। হয়, তেওঁ আজি প্ৰায় শুনামতে তেওঁ বহুত দিনৰ পৰাই ভাং বেপাৰ কৰি আছে। আমি তেওঁক কৰায়ত্ব কৰিবৰ কাৰণে আগতেও এবাৰ এটেম্প লৈছিলোঁ, কিন্তু সেইবাৰ মানে মটৰচাইকেল, তেওঁৰো মটৰচাইকেল আছিল, আমাৰো মটৰচাইকেল খেদি গৈ তেওঁ গাঁৱৰ মাজত সোমাই যোৱাতে ধৰিব নোৱাৰিলোঁ। আগৰ একবাৰ আজি 1.5 মাহমান আগতে এবাৰ এটেম্প লৈছিলোঁ তেওঁক ধৰিবলৈ, কিন্তু পৰা নাছিলোঁ। যোৱাকালি ধৰিলোঁ আমি। হয়, এইখিনি এলেকাত তেওঁ এনেকুৱা ধৰণৰ অভিযোগ আছে। তেওঁ ভাং বিক্ৰী কৰাৰ বিনিময়ত সৰু ল'ৰা ছোৱালীয়েও ভাং খাব ধৰিছে। সৰু ল'ৰা ছোৱালীয়েও ভাং খায়, এনেকুৱা অভিযোগ আমি বহুত দিনৰ পৰা পাই আছিলোঁ। কিন্তু মানুহজন মানে খুব চতুৰ, তথাপি যোৱাকালি আমি কৰায়ত্ব কৰিছোঁ। মেইন ভাং বেপাৰী। তেখেতৰ নাম আইনুল হক, দেউতাকৰ নাম হ'লগে মহম্মদ শোয়েব আলী, ঘৰ হ'লগে বিহাগাঁও, নিয়াৰ ননকে গটাইমাৰী, থানা তেজপুৰ। 11 কেজিৰ না টোটেল 14 কেজি 400 গ্ৰাম পাইছোঁ। सारी दिन उन्होंने तो बेपारी हुई है बोकेला तुम्हारे